আজি নতুন ৰেচিপি বনাব ওলাইছোঁ। এইটো হ'ল মটৰৰ দালি। কেঁচা মটৰৰ দালি খাই পাইছেনে? যদি খাই পোৱা নাই তেনেহ'লে মোৰ ৰেচিপিটো চাওক আৰু ঘৰত বনাই ট্ৰাই। মই প্ৰথমতে মটৰকেইটা চিলাই লওঁ, তাৰপিছত দালি বনাওঁ। মটৰটো চিলোৱা হ'ল, মটৰ বেছি নাই, এইখিনিতে মই বনাম। তো ৰেডি কৰোঁ। মটৰটো মই ধুনীয়াকৈ ধুই ক্লিন কৰি ল'লোঁ। তাৰপিছত মই ইয়াতে অকণমানো পানী নিদিয়া কৰি অলপমান মোটা মোটা কৰি পিচি লওঁ। হৈ গ'ল, বেছি মিহি কৰি পিছা নাই, অলপ মোটা মোটা কৰি ৰাখিছোঁ। তো মই গোটেইখিনি বস্তু ৰেডি কৰি লৈছোঁ। এইটো হ'ল মটৰৰ পেষ্ট। মই অকণমান সেয়া কৰি মোটা মোটা কৰি ৰাখি কিনে পেষ্ট বনাইছোঁ। তাৰপিছত মই লৈছোঁ ইয়াত এটা জলকীয়া, এটা তেজপাত, অকণমান আদা নহৰু পেষ্ট, বিলাহী সৰু ডাঙৰ এটা মই মিহিকৈ কাটি লৈছোঁ, আৰু পিঁয়াজ এটা মই মিহিকৈ কাটি লৈছোঁ। তো কেনেকৈ বনাওঁ চাওক। তো প্ৰথমতে মই এটা কুকাৰ লৈছোঁ। কুকাৰটো অকণমান গৰম হৈ লওক। মই এতিয়া মিঠাতেল দিম অকণমান। ইয়াত এতিয়া মই দুটামান পাঁচফোৰণ দি দিম, এটা শুকান জলকীয়া, তাৰপিছত পিঁয়াজ, এতিয়া দিম আদা নহৰু, এতিয়া দিম মই বিলাহী আৰু জলকীয়া একেলগে দি দিলোঁ। ইয়াত আছে গুড়া মছলা অকণমান ৰেডি কৰি লৈছোঁ। ইয়াত আছে হালধি, তাৰপিছত কাশ্মীৰী ৰেড চিলি পাউডাৰ, জিৰা আৰু ধনিয়া। বাকী মই বেছি মছলা দিয়া নাই, কাৰণ মটৰটো অকণমান, সেইটো কাৰণে গুড়া মছলাটো দি দিম। এতিয়া মই দিম মটৰটো, ঢালি দিম, অকণমান ভাজি লওঁ। ইয়াত মই এতিয়া দিম পানী। কমতে দিলে হ'ল, নিজৰ আন্দাজ মতে। মন কৰিব মই আগতে নিমখ দিয়া নাই, এতিয়াহে মই নিমখ দিম। নিজৰ হিচাপ মতে নিমখ দিলে হ'ল। এটা বা দুটা চিটি মৰাৰ আগত মই অকণমান গৰম মছলা দি দিছোঁ, ঘৰত পিছা, একেবাৰে অকণমান। এটা বা দুটা চিটি মাৰিলে মই নুমাই দিম। মোৰ দালিটো হৈ গ'ল ধুনীয়াকৈ, ধুনীয়া হৈছে, দেখিব ধুনীয়া হৈছে, খাব ধুনীয়া, খাবও সোৱাদ হ'ব। ধনিয়া পাত দিয়া নাছিলোঁ, এতিয়া মই অকণমান ধনিয়া পাত কাটি দিম। চাওক, দালিটো ইমান ধুনীয়া হৈছে, খাব ধুনীয়া হয়, সোৱাদ লাগিব। আপোনালোকে ঘৰত ট্ৰাই কৰিব, খাব আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰিব। মোক এটা লাইক কমেণ্ট কৰি কিনে জনাব হা। তো আজিৰ কাৰণে এইটো ৰেচিপি ইয়াতে ৰাখিলোঁ। তো নতুন ৰেচিপি আকৌ এটাত লগ পাম, তেতিয়ালৈকে বাই।